close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. Hello guys, পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এক নতুন ভিডিঅ'ৰ হৈতে আৰু আজি লৈ আহিছো এক নতুন ভিডিঅ' আৰু মই আহিলো আজি কাকপথাৰত আৰু মামাহঁতৰ ঘৰত আহিলো আৰু এতিয়াৰ পৰা মই ইয়াতে বনাইছো মোৰ নতুন ভিডিঅ'টো গতিকে চাই থাকক আগলৈ ভিডিঅ'টো দেখাই আছো আপোনালোক আৰু কিছুমান নতুন কিবা কিবি দেখাম গতিকে এতিয়াই নকওঁ ভিডিঅ'টো কি কৰোঁ মই হেতু দেখাই যাম আজি আৰু এইটো হৈছে মোৰ আমাৰ পোৱালি ভাইটিটো ই সদায় কৈ থাকে তাক নোলাও কিয় সেইকাৰণে আজি ইয়াকো ওলাই দিছো ভিডিঅ'ত হাই কৈ দিয়া এতিয়া কৈ দিয়া হাই আজি আমি ফুৰিব যোৱা প্লেনিং বনি আছে গতিকে তালৈকে যাম আৰু আপোনালোককো দেখাম বুলি ভাবিছোঁ ক'লৈ যাওঁ কি কৰোঁ কিন্তু এতিয়াই নকওঁ মই পিছত ক'ম গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিলে গম আৰু তেনেহ'লে যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি তলতে থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনটো অন কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে আগতে পায় তেনেহ'লে আজি ভিডিঅ'টো চাই থাকক আৰু কি কৰোঁ কি নকৰোঁ সকলো দেখাই থাকিম হেল্ল' আমি ৰেডি এতিয়া যাবলৈ এই মজা আৰু যাম এতিয়া আমি গতিকে চাই থাকোঁ ভিডিঅ'টো আৰু এনেকৈ আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ আৰু এতিয়া আমি ভালদৰে এনেকৈ ৰাস্তাবোৰ চাই গৈ আছোঁ আমি য'ত যাব ওলাইছোঁ তালৈকে গৈ আছোঁ আৰু ভাবিলোঁ অকণমান ৰাস্তাটো দেখাই লওঁ এয়া কাকপথাৰ মানে এইটো পথাৰৰ মাজে মাজে আমি গৈ আছোঁ তাৰপিছত পালোহি ডিগবৈ ৰাস্তাটো দেখিছেনে ডিগবৈ ৰাস্তাটো ইমান ধুনীয়া বাপৰে আপোনালোকে মানে চালে চাই থাকোঁ লাগি যায় সঁচাকৈ তাত বহুত ধুনীয়া বস্তু আছে এয়া তাতো গছ গছনিবোৰ দেখিলেও ভাল লাগি যায় মানে ইমান ধুনীয়া পৰিৱেশ গতিকে এতিয়া আমি গৈ আছোঁ আমি য'ত যাবলৈ হৈছোঁ আৰু এতিয়া আমি পাই যাম সেইডোখৰ জেগাত য'ত আমি যাবলৈ ওলাইছিলোঁ আৰু এয়া দেখিছে আমি পাই গ'লোঁ আমাৰ আহিবলগীয়া জেগাডোখৰ মানে পাটকাই ৰিজৰ্ট আৰু আজি আমি ইয়াতে আমাৰ দিনটো অতিবাহিত কৰিম গতিকে আপোনালোককো দেখাই যাম কি কৰোঁ আৰু চাই থাকক আৰু এতিয়া আমি সোমাই যাম পাটকাই ৰিজৰ্টত ভিতৰলৈ গৈ দেখিছেনে এইটো হৈছে পাটকাই ৰিজৰ্ট আৰু এনেকৈ আমি সোমাই গৈছোঁ আৰু আমি আহি পালোঁ এতিয়া পাৰ্কত আৰু এইফালে মামী আমি আহিছোঁ ভণ্টি মামী আৰু পোৱালিটো আৰু আমাৰ নিজৰ ভণ্টি মামা সেইখিনি আহিছোঁ আৰু ইয়াতে ফুৰিম ঠিক গতিকে চাই থাকক ভিডিঅ'টো আৰু আপোনালোকক দেখাই আছোঁ মই সোমায়ে গৈ পালোঁ চিলড্ৰেন পাৰ্কখন আৰু তাতে সোমালোঁ তাত বিভিন্ন ধৰণৰ খেলা বস্তু কি নাই মানে চব আছে আৰু বহুত ভাল লাগিছিলে গৈ সকলো ধৰণৰ বস্তুৱে আছে আৰু আমাৰ পোৱালিটো ইমান ফূৰ্তি কৰিছে গৈ ই একদম জঁপিয়াই ফুৰিছে আৰু খুব ফূৰ্তি পাইছে গৈ এইবোৰ দেখি কিনে আৰু সি গৈ কিনে চব পাহৰি থাকিলে মানে কোনটোত যাওঁ কোনটোত নাযাওঁ কৰিছে আৰু পূৰা খেলিছে লগতে আমিও এবাৰ দুবাৰ খেলিছোঁ আৰু এইফালে দেখিছেনে এইবোৰ চব খেলাত ব্যস্ত এইফালে দুইটা পোৱালি নিচিনা খেলিব ধৰিছে আৰু এইটো পোৱালিটো বহুত ধুনীয়া সঁচাকৈ আৰু এইফালে আমাৰ ভাইটি এটা আৰু লগৰ এটা পাই গ'ল তাতে আৰু খেলাত ব্যস্ত আৰু আমিও এনেকৈ চাই আহিছোঁ সেইবোৰকে কৰি আছোঁ আৰু সি ইয়াত আকৌ তাৰপিছত কোনটো কৰোঁ কোনটো নকৰোঁ হৈ গৈছে এবাৰ ইয়াত আহি জঁপিয়াব ধৰিছে খুব ফূৰ্তি আৰু পূৰা ঠিকছে ইয়াত জঁপিয়াই আছে আৰু আমিও মাজতে আৰু জোলনা জুলিব ল'লোঁ এইফালে বহুত ধুনীয়া এইখন ৰেষ্টুৰেণ্ট হয় আৰু পিছফালে চাগে বিয়াৰ কাৰণে পেণ্ডেল দিয়া আছে আৰু ইয়াতে সকলো খেলা বস্তু চব আছে ধুনীয়াকৈ খেলা ধূলা কৰিব পাৰি বহুত ধুনীয়া লাগিছে খেলা ধূলা কৰি হৈ গ'ল আৰু এতিয়া যাম আমি অলপ ভিতৰলৈ আৰু ভিতৰলৈ যোৱাৰ আগতে মই আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাই লওঁ বুলি ভাবিছোঁ আৰু বাহিৰত আছে এনেকৈ ইমান ধুনীয়া ইয়াত ধুনীয়াকৈ পানী ওলায় কিন্তু এতিয়া কৰি দিয়া নাই আৰু ৰ'ব অলপ দেৰি পিছত চাব কৰি দিছিলে মানে আৰু এইখিনি হৈছে ভিতৰৰ পৰা মই দেখাইছোঁ আপোনালোকক এনেকৈ আৰু এতিয়া যাওঁ বলক ভিতৰলৈ আৰু ভিতৰতো বহুত ধুনীয়া ইয়াত সকলোৱে কফি খাব পাৰে
আমি লগতে কফি খাই ল'লোঁ তাৰপিছত এনেই আপোনালোকক দেখাই লওঁ বুলি ভাবিলোঁ কফি খাই মেলি ওলাই আহিলোঁ আৰু এতিয়া দেখিছোঁ এইফালে চুইমিং পুল আছে গতিকে আৰু আপোনালোকক দেখাই আছোঁ ইয়াকৈ সজাই থৈছে আৰু এইয়া হৈছে চুইমিং পুলটো এতিয়া আহিছোঁ চুইমিং পুললৈ আৰু ঠাণ্ডা ঠাণ্ডা পানী ৰ'ব চুই চাওঁ কিন্তু পানী বহুত ঠাণ্ডা চুইমিং পুলটোত কাকো খেলিবলৈ দিয়া নাই সকলোৱে মানে বাহিৰত এনেদৰে চাইছে আৰু চুইমিং পুলৰ পিছফালে আছে এনেকৈ আৰু এয়া হৈছে বাথৰুমৰ পিছফালেও বৰ ধুনীয়া এডোখৰ জেগা আছে তাত দুইফালে দুটা পুল টাইপৰ পানী আৰু ইয়াতে আপোনালোকে ভাগৰ লাগিলে ৰেষ্ট ল'ব পাৰে তেনেকুৱাকৈ দুখন চকীও থৈ দিছে আৰু এতিয়া বলক সেই ঘৰটো চাইছিলোঁ যে য'ত খাব পাৰে এইটোৰ ভিতৰত এনেকৈ ধুনীয়াকৈ সজাই থৈছে ভিতৰতো খাব পাৰে নহ'লে ইয়াৰ পৰা অৰ্ডাৰ দিলেও ইয়াৰ পৰা আনি দিয়ে ইয়াতে তাৰপিছত তাৰ ওচৰতে আছে সেইবোৰ এনেকৈ ধুনীয়াকৈ সজাই থৈছে আৰু সেইবোৰ হৈছে ৰুমবোৰ সেই ৰুমবোৰত থকা মেলাও কৰিব পাৰে সঁচাকৈ বৰ ধুনীয়া এতিয়া এই ৰুমকেইটা মই ওচৰৰ পৰা দেখাই দিছোঁ আৰু ৰুমটোৰ পিছফালেও এনেকৈ পানীৰে ভৰা পুল টাইপৰ আছে সেইটোও ভাল লাগিছে আৰু এতিয়া আহিলোঁ ভিতৰলৈ আৰু ভিতৰৰো বহুত ধুনীয়াকৈ সুন্দৰকৈ সজাই থৈছে ভিতৰটো এইটো হৈছে আটাইতকৈ ধুনীয়া ঠাই এইখিনিও বৰ ধুনীয়াকৈ সজাই থৈছে এতিয়া চব ডাঙৰকৈ ধুনীয়া নহয় জানো বাৰু এইখিনি বৰ ধুনীয়া আৰু ভিতৰতো এনেকৈ আমি খোৱা বোৱা কৰিলোঁ ইয়াতে লাঞ্চ কৰি ৰেডি আৰু এতিয়া ফুৰি মেলি শেষ হ'ল আৰু ঘৰলৈ যাম গতিকে এইকেইজনী হৈছে মোৰ ভণ্টি আৰু বহুত ভাল লাগিছে এইখিনি এতিয়া পানীটো খুলি দিলে বহুত ধুনীয়া লাগিলে এইখিনি আৰু তাৰপিছত আমি সকলোৱে ইয়াত অলপ দেৰি চালোঁ দিনটো খোলা নাছিলে গধূলিহে কৰি দিছে আৰু এয়া হৈছে ৰিজৰ্টখন ৰাতি হ'লে এয়া ৰাতিৰ পৰিৱেশটো ৰাতি লাইট জ্বলাই দিছে আমি ঘূৰি অহাৰ পিছতহে লাইট জ্বলিলে মই আজি ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ আৰু আজি যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে কি কৰিবা প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ থাকিল